আমাৰ BTCৰ সচিবালয়ত আমাৰ মাননীয় BTRৰ চিফ তেখেতৰ আহ্বান ক্ৰমে আজি বড়ো সাহিত্য সভাৰ প্ৰতিনিধি আৰু লগতে নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিনিধি আমি ইয়াত বিশদভাৱে আলোচনা কৰাৰ কাৰণে কিছুমান কাৰ্যসূচীৰ ওপৰত আলোচনা কৰাৰ কাৰণে আমি নিমন্ত্ৰণ পাইছিলোঁ। এই নিমন্ত্ৰণ ৰক্ষা কৰি আজি আমি ইয়াত আলোচনা কৰিলোঁ আৰু BTRৰ উচ্চপদস্থ বিষয়া শিক্ষা ডাইৰেক্টৰৰ লগতে প্ৰিন্সিপাল ছেক্ৰেটাৰী আৰু EM সকল আছিল আৰু বিধায়ক আছিলে। গতিকে আমি আমাৰ যিখিনি সমস্যা আছে আৰু বৰ্তমান অসম চৰকাৰৰ যেটো নেকি 17 জুলাই তাৰিখে আৰু 20 তাৰিখে আৰু 22 তাৰিখে যেটো নটিফিকেশ্যন দিছে আৰু 28 তাৰিখে যেটো নেকি কেবিনেট সিদ্ধান্ত লৈছে, ইয়াৰ ওপৰত বিশদভাৱে আমি আলোচনা কৰিছোঁ। বিশেষকৈ আপোনালোকে জানে যে আমাৰ BTR চুক্তিৰ আধাৰত 6.3 তাত সন্নিৱিষ্ট দফাত লিখা আছিলে যে নিড বেষ্টত BTR অঞ্চল আৰু বড়ো অধ্যুষিত এলেকাৰ যিমানবিলাক ভেঞ্চাৰ স্কুল কলেজ আছে এইটো প্ৰাদেশিকৰণ কৰা হ'ব। কিন্তু আজি হঠাৎ অসম চৰকাৰৰ যেটো নেকি নটিফিকেশ্যন, সেই নটিফিকেশ্যনৰ দ্বাৰা এই চলিত বৰ্ষৰ আগষ্ট মাহৰ পৰা কোনো স্কুল প্ৰভিন্সিয়েলাইজেশ্যন কৰা নহয় বুলি তেখেতসকলে নটিফিকেশ্যন জাৰি কৰিছে। আৰু এই নটিফিকেশ্যনত আমি বড়ো সাহিত্য সভাই মানে পোৱা নাই, আমি ভাল পোৱা নাই আৰু নিখিল বড়ো ছাত্ৰ সন্থাও ভাল পোৱা নাই। গতিকে আমি জাতীয় সংগঠন হিচাপে আমাৰ ভাষা সংস্কৃতি বিকাশৰ কাৰণে যিহেতু আমি অনুষ্ঠান পাতিছোঁ আৰু এই স্কুলসমূহ আমি পাব্লিক পইচাই দি পাব্লিকে ৰাইজে মানে পইচা তুলি পেলাই যিখিনি মানে স্কুল পাতিছে প্ৰতিষ্ঠা কৰিছে এই স্কুলটো আমি ভাঙিবলৈ নিদিওঁ। সেইকাৰণে আমি যোৱা 24 তাৰিখে আমাৰ বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যকৰী সমিতিত কোকৰাঝাৰৰ অনুষ্ঠিত তাত আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যে আমি অসম চৰকাৰৰ যিটো নিৰ্দেশনা সেইটো প্ৰতিবাদ কৰাটো উচিত হ'ব। আৰু এই হিচাপে আমি যোৱা 26 তাৰিখে নিখিল বড়ো ছাত্ৰ সন্থা আৰু বড়ো সাহিত্য সভাই যৌথভাৱে গুৱাহাটীৰ বড়োলেণ্ড ভৱনত আমি এটা সিদ্ধান্ত লৈছিলোঁ যে আমি আমাৰ যথেষ্ট সংখ্যক জিলা কমিটি আছে আৰু এপচুৰৰ আঞ্চলিক কমিটি জিলা কমিটি আছে, আমাৰ প্ৰাইমাৰী লেভেলৰ মানে আছে সমিতি আছে। এইবিলাকৰ আমি গৈ পেলাই এটা এৱাৰনেছ আনাৰ কাৰণে আমি এটা সিদ্ধান্ত লৈছিলোঁ আৰু সেই সিদ্ধান্ত ক্ৰমে যোৱাকালিৰ পৰা আমি ওদালগুৰি জিলাৰ অন্তৰ্গত ভেৰগাঁৱত আমি এই কাৰ্যসূচী আৰম্ভ কৰিলোঁ। আমি পাব্লিক এৱাৰনেছ যাক মানে আমাৰ বড়ো ভাষাত সাংগ্ৰাংথি মেল বুলি কোৱা হৈছিলে। আজি আমি দ্বিতীয় দিনা আমি কাজলগাঁৱৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ জিলা কমিটিৰ যিটো প্ৰাংগণ আমি ছেকেণ্ড এই সভাটো আমি আজি অনুষ্ঠিত কৰিলোঁ আৰু যথেষ্ট সংখ্যক শিক্ষকৰ পৰা আদি কৰি বৌদ্ধিক সমাজৰ মানুহ একাডেমিচিয়ান আৰু বহুতো লোক ৰাইজ ইয়াত উপস্থিত হৈছিল আৰু তেওঁলোকে কিছুমান আমাক ছাজেশ্যন দিছিলে, ইন'ভেটিভ ছাজেশ্যন দিছিলে যে BTR চুক্তিৰ আধাৰত যিটো 6.3 এইটো কোনোদিন মানে আপোচ কৰা নহ'ব আৰু সেইটো বাহাল ৰাখিবই লাগিব। এই কথাত একমত হৈ পেলাই আমি দাবী দাৱাজ কৰিছিলোঁ আৰু এই কথাবিলাক আজি আমি BTRৰ মুৰব্বী তেখেতক আমি অৱগত কৰিলোঁ যে তেখেতক আমি কৈছোঁ যে আপুনি যিহেতু চৰকাৰৰ লগত আছে, আপুনি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আপুনি যোগাযোগ কৰি পেলাই এই সমস্যাটো এটা জটিল সমস্যা উদ্ভৱ হৈছে, সেই সমস্যাটো সমাধান কৰাৰ কাৰণে আমি অনুৰোধ জনাইছিলোঁ আৰু তেখেতে শিক্ষা বিভাগৰ পৰা তেখেতে অতি শীঘ্ৰে মুখ্যমন্ত্ৰীক অৱগত কৰিম বুলি কৈছে। ইয়াৰ বাহিৰেও আমাৰ যথেষ্ট পেণ্ডিং ইছ্যু আছিলে। BTRৰ অন্তৰ্গত আমাৰ বহুতো শৈক্ষিক দিশত আমাৰ যথেষ্ট মানে
পেণ্ডিং ইস্যু আছিলে এই পেণ্ডিং ইস্যুবিলাক আমি আলোচনা কৰিলোঁ যেনে টেট সমস্যা টেটৰ যিটো নিযুক্তিৰ সমস্যা সেই সমস্যাবিলাকো আলোচনা কৰা হৈছে আৰু যিটো নেকি স্পেচিয়েল টেট তেওঁলোকে মানে ইয়াত অনুষ্ঠিত কৰিব এই সম্পৰ্কেও আলোচনা হৈছিল আৰু বিভিন্ন ধৰণৰ আমাৰ পেণ্ডিং ইস্যুবিলাক আলোচনা হৈছিল আজি আমি তেখেতক জনাইছোঁ যে আমি সৌহাৰ্দ্যপূৰ্ণভাৱে আপোনালোকৰ আমি সহায় সহযোগিতা আমি কৰি থাকিম আৰু আমাৰ সমস্যাবিলাক সমাধান কৰিব লাগিব আৰু আপোনালোকে জানে যে অসম চৰকাৰৰ যিটো নেকি নটিফিকেশ্যন তাত তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে মানে গণিত আৰু বিজ্ঞানত ইংলিছ ভাষা কম্পালচাৰিলি বাধ্যতামূলকভাৱে তেওঁলোকে শিক্ষাৰ যিটো ব্যৱস্থা লৈছে সেইটো অলপ চালি জাৰি চাই পেলাই ল'ৰা ছোৱালী মাতৃভাষাই শিক্ষা লোৱাৰ ক্ষেত্ৰত গুণগত শিক্ষা লোৱাৰ ক্ষেত্ৰত যাতে চৰকাৰে অলপ বিবেচনা কৰি পেলাই যাতে লেংগুৱেজ বাৰ্ডেনটো নিদিয়ে সেইটোও ইয়াত আজি আলোচনা কৰিছিলোঁ আৰু আমাৰ বিটিআৰ চৰকাৰে তেখেতসকলে অসম চৰকাৰৰ লগত তেখেতসকলে যোগাযোগ কৰিম বুলি কৈছে এই সন্দৰ্ভত আৰু আমাৰ যথেষ্ট সংখ্যক কিছুমান সমস্যা আছে যেনে এইবিলাক আমি বিটিআৰ চৰকাৰক আমি অৱগত কৰিছোঁ গতিকে আমাৰ যিটো নেকি এৱাৰনেছ প্ৰগ্ৰাম সেই এৱাৰনেছ প্ৰগ্ৰামটো কাইলৈ কোকৰাঝাৰত অনুষ্ঠিত হ'ব ছায়েন্স কলেজত আৰু তাৰপিছতে বাক্সা জিলাত অনুষ্ঠিত হ'ব তাৰপিছত একে লেঠাৰিয়ে আমি গোটেই জিলাত এৱাৰনেছ প্ৰগ্ৰামটো অনাৰ কাৰণে আমি মানে ভাবিছোঁ আৰু ইতিমধ্যে এইটো যোগাযোগ কৰা হৈছে গতিকে আজিৰ এই শুভ মুহূৰ্তত আমি বিটিচি চৰকাৰক বিটিআৰ চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলে সৌহাৰ্দ্যপূৰ্ণভাৱে আমাৰ দাবীবিলাক পূৰণ কৰিবৰ কাৰণে তেখেতসকলে আশ্বাস দিছে আৰু এই আশ্বাস মৰ্মে আজি সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশৰ আমি এই নিখিল বড়ো ছাত্ৰ সন্থা আৰু বড়ো সাহিত্য সভাৰ প্ৰতিনিধিসকলৰ মাজত যিটো বিষদ এটা আলোচনা হৈছিলে সেই আলোচনাটো আজি সমাপ্ত হয় बाइक अनसायगिरिफोरनि थाखाय मोनसे मोजां खौरां क'क्राझार जिडी र'ड एक्सिस बेंक साखाथियाव थानाय दावहारु अट' एजेन्सिया नोंथांमोननि थाखाय लाबोदों दामाका स्पेशल अफार खम बेसेनावनो नोंथांमोना बाजाजनि गुबुन गुबुन मडेलनि बाइक फाइनान्स खालामना नोंथांनि सिमांखौ जाफुंहोनो हागोन 13,800 रांनिफ्राय जागायना 19,500 रांजों नोंथाङा बाजाजनि गुबुन गुबुन मडेलनि बाइक जेरै प्लाटिना पालसार बायदि गुबुन गुबुन मडेलनि बाइक लानो हागोन बाइकजों लोगोसे बेसेन होनाङालासे मोनफागोन गंसे हेलमेट बाइगिरि बिथांमोना गोरलै राहाजों बाजाजनि फाइनान्स लिमिटेड नङाबा एक्सिस बेंक लिमिटेडआव फाइनान्स खालामनो हागोन गोबांथार फोरमानलाइफोर गथायनो गोनांथि गैया खालि फट' गांसे पेन कार्ड आधार कार्ड भटार आइडि आरो सोलिबाय थानाय मोब्लिबनि बिल होयोब्लानो बे सुबिदाखौ लानो हागोन गोबां मिथिनो थाखाय 8473883986 03661270550 9957644326 आव फन खालाम